ওলাই মেলি ৰেডি একদম খোপা চোপা বান্ধি ফুল চুল লগাই আপোনালোকে ভাবিছে চাগে ক'তনো যায় ইমান সাজি কাচি ৰেডি হৈ বিয়া এখন আছে বিয়ালৈ যাওঁ এনেকৈ মই পিন্ধি মেলি লৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব হা আৰু বিয়ালৈ গৈ দেখুৱাই থাকিম বাৰু কি কৰোঁ ক'ত বিয়া খাবলৈ যাওঁ সকলোখিনি চাই থাকিম শেষলৈকে ভিডিঅ'টো হেল্ল' এভৰিৱান ৱেলকাম টু বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ ভালেই চাগে সকলোৰে আৰু সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু মই ৰাতিপুৱা এতিয়া সকলোখিনি কাম বন কৰি আজৰি হৈ এওঁকো ডিউটিলৈ পঠিয়াই খুৱাই বুৱাই ময়ো খাই বৈ অকণমান এতিয়া বহিছোঁ বোলো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰু ৰাতিপুৱাৰ কামটো বহুত কাম মানে সময় নাই আৰু তাড়াতাড়ি এইকণ সময় এই সময়কণ আজৰি হৈ ল'ব পাৰিলে আৰু দিনটোলৈ চিন্তা নাই আৰু এতিয়া মই পাৰ্লাৰ যোৱা কাম আছে অকণমান থ্ৰেডিং কৰিবলগীয়া আছে কাৰণ বহুত গজি গৈছে ফ্ৰেছ নালাগে ন মুখখন সকলোৰে চাগে তেনেকুৱাই হয়নে নহয় মোৰ দৰে থ্ৰেডিংটো গজি গ'লে ভাল নালাগে ফ্ৰেছনেছ নালাগে আৰু এতিয়া মই পাৰ্লাৰ যাম থ্ৰেডিংটো কৰি আহিম আৰু সৰু সুৰা দুটামান বস্তু বজাৰ কৰিবলগীয়া আছে গতিকে আৰু ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে আৰু এইফালে মই হেনা অকণমান গুলি থৈছিলোঁ চুলিত হেনা লগাম লগোৱা নাই বহুত দিন আৰু এইটো হেনাই লগাওঁ VLCC হেনা এইটো গুলি লৈছোঁ এতিয়া মই চুলিত হেনা অলপ লগাই লওঁ এনেদৰে মই চুলি হেনা কৰি ল'লোঁ আৰু প্ৰায় শুকাই গ'লগৈ এতিয়া ধুই লওঁগৈ একদম পাতল চুলি মোৰ বহুত পাতল চুলি কেতিয়াবা এনেকৈয়ে অকণমানকৈ আৰু কেয়াৰ কৰি ৰাখোঁ আৰু গতিকে এতিয়া মই মূৰটো ধুই লওঁগৈ চুলিখিনি মই ধুই মেলি আহিলোঁ শুকাই গ'ল আৰু এতিয়া মই চাহ একাপ খাই লওঁ আৰু এইফালে মই লাল চাহ একাপ আৰু এনেকৈ বিস্কিট বনাই ল'লোঁ চাহ বিস্কিট এনেকৈ খাই লওঁ আৰু এতিয়া ওলাইছোঁ মই পাৰ্লাৰ যাওঁ থ্ৰেডিংটো কৰি আহোঁগৈ গতিকে এতিয়া যাওঁ পাৰ্লাৰ আহি পাই গ'লোহি মই এইখন তেজপুৰ অৰ্চনা বিউটি কেয়াৰ মই থ্ৰেডিংটো কৰি লওঁ মই বাইদেউৰ তাতে কৰোঁ সদায় থ্ৰেডিং বৰ ধুনীয়া কৰে কামবোৰ সকলোখিনি কাম কৰে ইয়াত বিউটিচিয়ানৰ যিমানখিনি হৈছে হেৰি কাম গতিকে পাৰ্লাৰ এইজনী হ'ল বাইদেউ হাই এটা কৰি দিয়ক বাইদেউ হাই এইজনী বাইদেউ তাতে মই সদায় কৰোঁ গতিকে থ্ৰেডিংটো কৰি লওঁ দেই আকৌ লগ পাই আৰু মই ওলাই মেলি ৰেডি একদম খোপা চোপা বান্ধি ফুল চুল লগাই আপোনালোকে ভাবিছে চাগে ক'তনো যায় ইমান সাজি কাচি ৰেডি হৈ বিয়া এখন আছে বিয়ালৈ যাওঁ এনেকৈ মই পিন্ধি মেলি লৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব হা আৰু বিয়ালৈ গৈ দেখুৱাই থাকিম বাৰু কি কৰোঁ ক'ত বিয়া খাবলৈ যাওঁ সকলোখিনি চাই থাকিম শেষলৈকে ভিডিঅ'টো বিয়া ঘৰ পাই গ'লোহি দেই কেতেকী বাৰী বিবাহ ভৱন ইয়াতে বিয়াখন হৈছে ৰাতি কৰা নহ'ল আৰু বিয়া ঘৰৰ পৰা আহি ভাগৰো লাগিলে
আৰু কণ্টিনিউ কৰি মই ৰাখি থলোঁ। আৰু আজি পিছদিনা কালি পাৰ্লাৰ যাওঁতে মই দুটামান বস্তু বজাৰ কৰি আনিছিলোঁ। বস্তুকেইটা মই দেখুৱাওঁ, কাৰণ আপোনালোক ইউটিউব চেনেলৰ এটা ভাল নিজৰ পৰিয়ালৰ দৰেই হৈছে, সেইকাৰণে প্ৰতিটো বস্তু শ্বেয়াৰ কৰি ভাল লাগে আপোনালোকৰ আগত। বস্তু কেইটামান আনিছিলোঁ মই দেখাওঁ। মেবলিন কম্পেক্ট পাউডাৰ, এইটো মেবলিনটো ইউজ কৰি ভাল লাগে প্ৰডাক্ট। এইটো লৈছোঁ ডিছকাউণ্ট, কাৰণ মই তেজপুৰ প্ৰকাশ ষ্ট'ৰতে মই টাউনত এইখিনি কচমেটিকৰ বস্তু মই বজাৰ কৰোঁ। সেই তাত ডিছকাউণ্ট পায়। 250 লৈছিলে ৰেটটো, 250, কিন্তু মই ডিছকাউণ্ট পাইছোঁ 200তে পাইছোঁ। এইটো মেবলিন কম্পেক্ট পাউডাৰ দৰকাৰ আছিল, এইটো সেইকাৰণে আনিবলগীয়া হ'ল। আৰু মই VLCC হেনা আনিছিলোঁ। এইটো VLCC প্ৰডাক্টবিলাক ভাল, আৰু অলপমান মই সানিলোৱে বাৰু খালি। এইটো মই ডিছকাউণ্টে, সকলো বস্তুৱে ডিছকাউণ্ট পায়। আপোনালোকে কেতিয়াবা প্ৰকাশ ষ্ট'ৰতে বজাৰ কৰোঁ বুলি ভাবিলেও তাতে বজাৰ কৰিব পাৰে, কিন্তু ভাল। এইটো 59 ৰেট, কিন্তু মই ডিছকাউণ্ট পাইছোঁ 46। খুব কমতে ডিছকাউণ্ট দিয়ে তাত প্ৰকাশ ষ্ট'ৰত। এইটো VLCC হেনা এইটো। আৰু কাণফুলি এযোৰ আনিছোঁ। কাণফুলি এযোৰ আনিছোঁ, এযোৰ ইয়াৰিং এযোৰ আনিলোঁ। আৰু আনিছোঁ জোতা এযোৰ ভাল লাগিলে জোতাযোৰ, সেইকাৰণে জোতাযোৰ লৈ আহিলোঁ। ইমানেই আৰু বেছি অনা নাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ' ধুনীয়াকৈ চাই থাকিব পাৰে। আৰু তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।